সৰ্ববৃহৎ আঁচনিত সৰ্ববৃহৎ দুৰ্নীতি ৩৯০ কোটি টকাৰ দুৰ্নীতিৰ ব্লু প্ৰিণ্টৰ তথ্য প্ৰমাণেৰে চাওক ডিৱা 365ৰ এই বিশেষ প্ৰতিবেদন। ৩৯০ কোটি টকাৰ MOU এডভান্টেজ আসামত বিনিয়োগৰ MOU নহয়। ট্ৰেক্টৰ কোম্পানীৰে আমুলাৰ MOU ৩৯০ কোটি টকা কমিছনৰ বুজাবুজিৰ চুক্তি। এডভান্টেজ আসামৰ বহু পূৰ্বে এখন MOU সম্পন্ন হৈ গ'ল। কেইটামান ট্ৰেক্টৰ কোম্পানী আৰু ৩জন আমুলাৰ বুজাবুজিৰ চুক্তি। ন্যূনতম ৩৯০ কোটি টকাৰ কমিছনৰ লক্ষ্য লৈ ৩ আমুলাৰ সৈতে সম্পন্ন হৈছিল এই বিশেষ চুক্তি। এই MOUৰ প্ৰেক্ষাপট মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম বিকাশ যোজনা। ২৬,০০০ গাঁৱত ২৬,০০০ ট্ৰেক্টৰ। ভাৰতবৰ্ষৰ ইতিহাসত এখন আঁচনিৰ জৰিয়তে সৰ্ববৃহৎ ট্ৰেক্টৰ যোগানৰ লক্ষ্য। মুখ্যমন্ত্ৰীৰ লক্ষ্য উদ্দেশ্য সকলো মহান, কিন্তু আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত উদক ভেটাৰখীয়া পাতিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক অন্ধকাৰত ৰাখি আমুলাই ৩৯০ কোটি টকা লুণ্ঠনৰ জাল পেলালে। কিন্তু কিদৰে এই ৩৯০ কোটি টকা লুণ্ঠনৰ ব্লুপ্ৰিণ্ট ৰচনা হৈছিল? কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমে তেওঁ ২০১৬-১৭ বাজেট ভাষণত উল্লেখ কৰিছিলে জেম পৰ্টেলৰ কথা। জেম পৰ্টেল অৰ্থাৎ গভৰ্ণমেণ্ট মাৰ্কেট প্লেচ। ই এনে এক ব্যৱস্থা যাৰ জৰিয়তে চৰকাৰৰ অনুষ্ঠান প্ৰতিষ্ঠানে ক্ৰয় কৰিবলগীয়া বিভিন্ন সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰা থাকে। অৰ্থাৎ চৰকাৰী সংস্থাই ক্ৰয় কৰা ব্যয়বস্তুৰ নিৰিখৰ ক্ষেত্ৰত যাতে অনিয়ম সংঘটিত নহয়, সেই লক্ষ্যৰে প্ৰস্তুত কৰা হৈছিল গভৰ্ণমেণ্ট মাৰ্কেট প্লেচ, চমুকৈ জেম পৰ্টেল। কিন্তু ৰাজ্য চৰকাৰৰ ২৬,০০০ ট্ৰেক্টৰৰ নিৰিখৰ ক্ষেত্ৰত মানি চলা হৈছিল নে জেম পৰ্টেল? কৃষি বিভাগে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম বিকাশ যোজনাত জেম পৰ্টেল বাদ দি অনুসৰণ কৰিলে পূৰ্বৰ ফাৰ্মাৰ পৰ্টেল, য'ত এখন ট্ৰেক্টৰৰ মূল্য ৪ লাখ টকালৈকে পাৰ্থক্য দেখা গ'ল। জেম পৰ্টেলৰ পূৰ্বে ৰাজ্যৰ কৃষি বিভাগে মানি চলিছিল ফাৰ্মাৰ পৰ্টেল। জেম পৰ্টেল আৰু ফাৰ্মাৰ পৰ্টেলৰ পাৰ্থক্য এয়ে যে ফাৰ্মাৰ পৰ্টেলত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰে কোম্পানীয়ে নিজেই। জেম পৰ্টেলত চৰকাৰে নিৰ্ধাৰণ কৰে সামগ্ৰীৰ মূল্য, যাৰ ফলত জেম পৰ্টেল আৰু ফাৰ্মাৰ পৰ্টেলত প্ৰতিখন ট্ৰেক্টৰৰ মূল্যৰ পাৰ্থক্য নিম্নতম ১.৫ লাখ টকা। ৰাজ্য চৰকাৰৰ আমোলাই মুখ্যমন্ত্ৰীক অন্ধকাৰত ৰাখি জেম পৰ্টেলৰ সলনি ফাৰ্মাৰ পৰ্টেলৰ পৰাহে নিৰ্ধাৰণ কৰিলে ট্ৰেক্টৰৰ মূল্য। যিখন ট্ৰেক্টৰৰ মূল্য জেম পৰ্টেলত নিৰ্ধাৰণ কৰা আছে ৪.৫ লাখ টকা, সেই একেখন ট্ৰেক্টৰৰ ফাৰ্মাৰ পৰ্টেলত মূল্য ৬ লাখ টকা। অৰ্থাৎ ২৬,০০০ ট্ৰেক্টৰত ১.৫ লাখ টকাকৈ ৩৯০ কোটি টকাৰ লুণ্ঠন। বিশেষ সূত্ৰ মতে এই ৩৯০ কোটি টকাৰ এটা বৃহৎ অংশ লাভ কৰিছে একাংশ আমোলাই। প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী সোণোৱাল জেম পৰ্টেল সন্দৰ্ভত অৱগত নহয় নেকি? যদিহে নহয়, কিয় বিভাগীয় আমোলাই মুখ্যমন্ত্ৰীক অৱগত কৰা নাছিল জেম পৰ্টেলৰ কথা? যদি অৱগত হয়, কিয় মুখ্যমন্ত্ৰীয়ে জেম পৰ্টেল সলনি কৰি ল'লে ফাৰ্মাৰ পৰ্টেল? কেমেৰা পাৰ্চন জিতু তালুকদাৰৰ সৈতে সুশীল পাটোৱাৰী, DY 365।